ৰাইজ আজি মই আৰু ৰাহুলে বেংগলোৰত থকা তাৰ ৰিলেটিভৰ ঘৰত গৈ পেলাই কি খালো আৰু কি কৰিলো আহক কৈ আছো। আজি মোক ৰাহুলে ফোন কৰি ক'লে কি আজি মোৰ বায়ে মোক ভাত খোৱাকে মাতিছে, সেইকাৰণে মোৰ লগত তয়ো বল। এই ৰ'ব যাম ৰ'ব, এই বেংগলোৰ প্ৰথমতে ডেডলি ট্ৰেফিকটো পাৰ কৰি লওঁ। এয়া দেখিছেনে সেই ক'বালৈকে আছেগে। উফ ফাইনেলি ৰাস্তাটো খুলিল দেই। নাও বেক টু দ্য ষ্টৰী এগেইন। এয়া আহি পালো দিয়ক বা আৰু ভিন্দ ঘৰলে, আৰু আহি পাই খাতিৰ দাৰি চুৰু এটাৰ পৰা এটা নানান ধৰণৰ বস্তু দিলে আমাক খাবলৈ। এতিয়া চাহকাপ খাই পেলাই মই ওলাই গলো অলপ ফুৰিবলৈ। ৰাইজ এই জেগাটো যে ইমান ধুনীয়া, মইতো ভাবিছিলো এখন ঘৰ ইয়াতে কিনি লওঁ নেকি, কিন্তু নাই ৰাইজ ইয়াত নোৱাৰি হেনো, কাৰণ এইটো এটা এয়াৰফ'ৰ্চৰ এৰিয়া হয় আৰু কোনোবা বেলেগ মানুহ আহিলে পিঠি ছিঙিব সিহঁতৰ। আৰু ৰাইজ এইটো লোকেশ্যন চাওক না, কিমান ধুনীয়া লাগিছে। ফটো চটো উঠিব বা ৰিল চিল বনাবৰ কাৰণে বেষ্ট। আৰু এতিয়া আমি ইয়াত ফটো চটো উঠি আৰু ৰিল চিল বনাই পেলাই মজাকে আকৌ ওলাই গলো। আৰু অলপ দেৰি ওলাই গৈছিলোহে, এয়া চাকচোন কি দেখিলো। সেইটো দেখিছেনে মৌৰা চৰাই, দেখিছেনে কি লাগ নাচি দিছে একদম পুৰা পাখি ওলাই পেলাই। এতিয়া আমি আকৌ ওলাই গলো, ওলাই পেলাই দেখিলো সেইফালে দোকান কেইখনমান আছে, ইয়াত বোলে বঢ়িয়া জুচ পায়। সেইকাৰণে চাওঁ ইয়াত ট্ৰাই কৰি পেলাই কেনেকুৱা লাগে। এই 3 কাপ মোৰ কাৰণে নহয়, মানে চবৰে এটা কাপ। 3 কাপ কি ময়ে খাম বুলি ভাবিছিল নেকি? এই নোৱাৰো দেই। এতিয়া আমি জুচ খাই পেলাই আকৌ আগবাঢ়ি গলো আৰু অলপমান প্লেগ্ৰাউণ্ডখন চালো কেনেকুৱা হয়। প্লেগ্ৰাউণ্ডখন অলপমান চাই পেলাই আমি আকৌ আমাৰ ভ্ৰমণ আৰম্ভ কৰিলো। চিন্তা নকৰিব, আজি চব দেখাম দিয়ক আপোনালোকক। এতিয়া ঘূৰি চাকি ফাইনেলি বা আৰু ভিন্দ ঘৰলৈ আহিলো। তো গোটেই কেম্পাছটো ঘূৰি পেলাই মানে অলপমান গৰম লাগি গ'ল, সেইটো কাৰণে পুৰা ফেন চলাই দিছো আৰু আৰামছে বহি চিল কৰি আছো। এতিয়া আহিল সেই মেইন টাইমটো, যোনটো কাৰণে আমি ইয়াত আহিছিলো, ৰিয়েল অসমীয়া ঘৰৰ খানা খাবৰ কাৰণে। ইয়াত আছে আমাৰ চিকেন, ভাত, ডিম, বেঙেনা পিটিকা, তো পকৰা, চালাড, ভোট জলকীয়া। এয়া ডিলিচিয়াছ খানা বনোৱা। ৰাইজ ই যেনেকেহে বুজাইছে ফুড ব্লগাৰ এটাতো হ'ব পাৰিব, কিন্তু ঠিক নাই মোৰ জেগা লয় নেকি। এতিয়া আমাৰ মেইন খানা টাইম হৈ গৈছে, সেইকাৰণে এতিয়া বাট কাম আৰু পেট চালো। সঁচাকে ৰাইজ বায়ে কি মজা খানা বনাইছে, কয় নহয় পেট ভৰি যায় কিন্তু মন নভৰে, তেনেকুৱা লাগিছে। দিয়ক ৰাইজ এতিয়া মই বঢ়িয়াকে পেট ভৰি খাই লওঁ, তাৰপিছত আহি আছো আকৌ। এতিয়া খাই বই আৰু অলপ টাইম ৰখি পেলাই নাও ইটছ ফাইনেলি টাইম টু ৰিটাৰ্ণ বেক। এওঁলোকক মই ফাৰ্ষ্ট টাইম লগ পাইছো, কিন্তু লগ পাই এনেকুৱা লাগিলে কি মই বহুত দিনৰ পৰা এওঁলোকক জানো। এটা কথা হয় বাৰু, এওঁলোক দুইজন তেজপুৰৰে হয়, আৰু এনেও তেজপুৰৰ মানুহবোৰ অলপ ভালতো, সেইটো কাৰণে অলপমান মানে থটছবোৰ মিলি যায় আৰু কি কয় ৰাইজ। এতিয়া বা আৰু ভিন্দ ঘৰৰ পৰা ওলাই আহিছিলোহে, এয়া দেখিছেনে দবা পিটা বৰষুণ দিছে। দিয়ক পিছে মই অলপ টাইম ৰখো, যেতিয়ালৈকে বৰষুণটো নকমে তেতিয়ালৈকে আপোনালোকে মোক লাইক আৰু ফ'ল' এটা কৰি দিয়ক। বাই বাই।